হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিক্স বিশু। তো গাইজ এটা বস্তু অৰ্ডাৰ দিছিলোঁ। তো সেই বস্তুটোৰ কাৰণে বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ, কাৰণটো পিছত কৈ আছোঁ দিয়ক। আৰু মানে বস্তুটো এতিয়া আহি পাব, আৰু বস্তুটো মানে আজি আনবক্সিং কৰি আপোনালোকক দেখাম। মানে আজিৰ ভিডিঅ'টো হ'ব আনবক্সিং। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু মই বস্তুডাল যাই কিনে লৈ আহোঁ। তো এইটো বস্তু আহি পাইছে, এতিয়া মই এইটো আনবক্সিং কৰিম। এমাজনৰ প্ৰডাক্ট হয়। এতিয়া মই এইটো আনবক্সিং কৰিম। কোনো এডাল হ'ল এমাজনৰ ট্ৰাইপড। MRP লিখা আছে ইয়াতে 1815 টকা, কিন্তু ইমান দাম নহয়। আপোনালোকে চাব পাৰে 1815 টকা লেখা আছে। 600 টকা লৈছে। খুলি দিলোঁ, ভিতৰত আছে মোৰ বেগ, চাব পাৰে বেগ। এইডালৰ কাৰণে মই ইমান দিনে মানে ৰখি আছিলোঁ। ইফালে চাওঁ। এই ৰিভিউ চিভিউ পিছত দিম আৰু নেকি? চাব পাৰে এডাল ওখ কৰাটো নাজানা না জানা? ওখ কৰে এইটো হ'ল প্ৰথম ষ্টেজ। ছেকেণ্ড ষ্টেজ এইটো মজা বস্তু যে ন? হেভি আছে, হেভি আছে। কাৰণ এডাল এমাজনে নিজে বনোৱা প্ৰডাক্ট। চাব পাৰে এইটো লেখা আছে এমাজন বেচিক্স। আৰু কি কয় সেই চাব পাৰে এডাল আৰু কি হ'ল চিনেমা শ্বুটিং কৰিছোঁ। তেতিয়াহ'লে এটাই বস্তু ভাল যে এতিয়া নাভাঙে কেতিয়াও। এইডালে বস্তু আৰু ইয়াৰে ভিতৰত মানে মোবাইল লগা সেইটো নাই, সেইটো মই কিনিব লাগিব এক্সট্ৰা কৰি। ইয়াতে মোবাইল হোল্ডাৰ থাকে। তাতে মোবাইল হোল্ডাৰ থাকিব। এইটো হ'ল এইটো DSLR কাৰণে DSLR লগাব পাৰি এতিয়া। এইটো কি লাৰু পষ্ট কৰছোঁ নেখানি। তো গাইজ মই এইডাল আনিলোঁ। এতিয়া ভিডিঅ' বনোৱাত সুবিধা হ'ব, আপোনালোকে ভিডিঅ' পাই থাকিব। আৰু লগতে মই কৈ দিওঁ, এইটোৰ মানে ৰেগুলাৰ প্ৰাইচটো হ'ল আপোনাৰ 711 টকা। আৰু আজি মই বস্তুটো আনিছোঁ, আজিও অফাৰ চলি আছে, আৰু টাইমটো একদম লিমিটেড টাইম হয়, 7 ঘণ্টা আছে। আৰু যদি আপোনালোকে ল'ব বিচাৰে মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাৰ পৰা ল'ব পাৰে আপোনালোকে। আৰু ইয়াৰ ব্ৰেণ্ডটোতো মই কৈছোঁ তেতিয়া আপোনালোকক এমাজন বুলি। আৰু ইয়াৰ মানে যোনটো মেটেৰিয়েলটো পূৰা এলুমিনিয়াম, বহুত মজবুত হয় মেটেৰিয়েলটো, বহুত দিনলৈকে যাব। আৰু কালাৰটো হ'ল মাল্টি কালাৰ। আৰু মেক্সিমাম হাইট যোনটো আছে, হাইটটো হ'ল 127 চেণ্টিমিটাৰ। আৰু কি আৰু এইখিনিয়ে। যদি আপোনালোকে ল'ব বিচাৰে জল্দি ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাৰ পৰা ল'ব। তো এইখিনিয়ে বস্তুটো কেনেকুৱা লাগিছে, ভালে লাগিছে। মোৰতো ভালে লাগিছে, কাৰণ মই যিহেতু অৰ্ডাৰ দিছোঁ। আৰু এতিয়া একদম চিনেমা শ্বুটিং কৰা দিম ক'ৰবাত গ'লে, ভ্লগিঙততো ভালেই হ'ব। তো এইখিনিয়ে আছিল। আৰু
যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় অসম।